ছোৱালী কেইটাৰ বলতো আউট তই ঐ ৰাজ বিকি আহিছিল কোন ৰিকি স্কুলত যে পঢ়িছিল আমাৰ লগত জাগাখিনি শান্তি আছে ৰাজ তাকে বহুত দিনৰ মূৰত আহি ভাল লাগিছে পিছে ৰাহুল শুনচোন মই ৩-৪ দিনৰ কাৰণে নাথাকিম ক'ত যাবি ফেমিলিৰ লগত শ্বিলং যাই আছোঁ মই মাল ডেলিভাৰী দি দিছোঁ পইচা টাইমত নগ'লে এতিয়া তই ড্ৰাগছ ল আৰু ইয়াক যদি এৰি দিওঁ আমাৰ দিগদাৰ হ'ব সেইটোও জানে আপুনি এনে মাথাটো বহুত বেয়া হৈ আছে কি কি জিতি কৈ আছ তই এইবোৰ হ'বই নোৱাৰে হয়তো তই ড্ৰাগছ ল নহ'লে মোৰ লগত থাক তাৰ কাৰণে মোৰ কাৰণে আৰু এইটো কিয় হৈছে কেৱল তহঁতৰ কাৰণে আৰু তই কৈছ না তোক ভাত কিয় লগাইছ আজি ৰাতিৰ ভিতৰত তহঁতৰ গোটেইকেইটা জীৱন ধ্বংস কৰিম মই